নমস্কাৰ জে মেডিকেল ইউটিউব চেনেলত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম ডিবলিন সিৰাপৰ বিষয়ে। ইয়াৰ ইউজ, ড'জ, সাইড ইফেক্ট আৰু প্ৰাইজৰ বিষয়ে আমি ভিতৰত আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যন কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' আপোনালোকে সোনকালে পাব। ডিবলিন সিৰাপ চিপলা কোম্পানী বনায়, বহুত ভাল এটা কোম্পানী। অৰেঞ্জ ফ্লেভাৰত থাকে, 100 গ্ৰাম থাকে এটা বটলত। 100 গ্ৰামৰ দাম হৈছে 26 টকা 64 পইচা থাকে। লিখা থাকে আপোনালোকে যিকোনো ফাৰ্মেচী আপোনালোকে কিনিবলৈ পাব। ইণ্ডিয়াৰ যিকোনো ফাৰ্মেচী আপোনালোকে পাব। আৰু এই সিৰাপ খোৱাৰ সময়ত আপোনালোকে নিজ ইচ্ছামতে নাখাব। এজন ডক্তৰৰ পৰামৰ্শ লৈ আপোনালোকে এই সিৰাপ খাব। নিজ ইচ্ছামতে কোনো ঔষধ খাব নালাগে, কিয়নো মেডিচিনৰ কিছুমান ছাইড ইফেক্ট আছে, যি ছাইড ইফেক্টৰ বিষয়ে আপুনি নজনাৰ ফলত কিবা এটা সমস্যা হৈ যাব পাৰে। লিবলিন সিৰাপত এটাই কম্বিনেশ্যন দিয়া থাকে, লিবছালবুটামন দিয়া থাকে, এটাই কম্বিনেশ্যন দিয়া থাকে। আৰু সৰুৰ পৰা ডাঙৰলৈকে আপোনালোকে সকলো খাব পাৰে। 6 বছৰৰ পৰা বৃদ্ধ অৱস্থালৈকে আপোনালোকে খাব পাৰে। লিবলিন সিৰাপ খোৱাৰ নিয়ম: এজন ডক্তৰে যেতিয়া এই সিৰাপ দিব, তেতিয়া তেওঁৰ ৱেট আৰু বয়স অনুপাতে এই সিৰাপ খাবলৈ পৰামৰ্শ দিয়ে, আৰু ml কিমান তেওঁ ডিচাইড কৰে। এটা সৰু বাচ্চা যেতিয়া 6 পৰা 10 বছৰ ভিতৰত হ'ব, সেই বাচ্চাৰ বয়স আৰু ৱেটৰ ওপৰত ডিফেন্স কৰি তেওঁক 2 ml কৰি খাবলৈ দিয়ে বা 2.5 ml দিয়ে। এইটো একৰ্ডিং টু কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, ৰোগীৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে। কোন পেচেণ্টে এই সিৰাপ খাব পাৰে? 6ৰ পৰা বৃদ্ধ অৱস্থালৈকে এই সিৰাপ খাব পাৰে, কিন্তু ইয়াৰ ড'জ একৰ্ডিং টু কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, নিজৰ ইচ্ছামতে কেতিয়াও নহয়। আৰু এই সিৰাপ যেতিয়া খাব, কোন পেচেণ্টে খাব? এই সিৰাপ যিসকলৰ কাহ হৈছে, কাহ ওলায় বা নোলায়, বা উশাহ লোৱাত কষ্ট পায়, তেনেকুৱা পেচেণ্টক এই সিৰাপ খাবলৈ পৰামৰ্শ দিয়া হয়। ঠাণ্ডা লগাৰ ফলত কাহ হৈছে, বা ঠাণ্ডা বস্তু খোৱাৰ ফলত, ফ্ৰিজৰ বস্তু খোৱাৰ ফলত কাহ হৈছে, তেনেকুৱা কণ্ডিশ্যনৰ পেচেণ্টে এই সিৰাপ খাব পাৰে। এই সিৰাপৰ কিছুমান ছাইড ইফেক্ট আছে, কমন ছাইড ইফেক্ট। বেছি খালে উশাহ লোৱাত আৰু বেছি কষ্ট হ'ব, তাৰপাছত অশান্তি হ'ব, গাত অশান্তি লাগিব, এনেকুৱা কণ্ডিশ্যন এলাহ লাগিব। লিবলিন সিৰাপৰ কিছুমান কমন ছাইড ইফেক্ট আছে, যেনে অভাৰ ড'জ খোৱাৰ ফলত গাটো দুৰ্বল হ'ব পাৰে, উশাহ লোৱাত কষ্ট হ'ব পাৰে, গাত এনাৰ্জি নাইকিয়া নিচিনা হৈ যাব পাৰে। গতিকে আপোনালোকে যদি এনেকুৱা কণ্ডিশ্যন দেখা পায়, লগে লগে আপোনালোকে মেডিচিনটো খোৱা বন্ধ কৰক আৰু ডক্তৰৰ লগত আলোচনা কৰক। লগে লগে আপোনালোকক ডক্তৰে কিবা এটা চিকিৎসা দিব, যি চিকিৎসাৰ ফলত আপোনালোকে অতি সোনকালে আৰাম হ'ব আৰু সিৰাপটো লগে লগে বন্ধ কৰি দিব। এনেকুৱা ভাল ভাল ৰিভিউ পাবৰ কাৰণে আপোনালোকক নেক্সট আগেও মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন শ্ব' কৰি দিব, আৰু 10জনকো শ্বেয়াৰ কৰিব। আৰু জানিবলগীয়া কথাখিনি আপোনালোকে কমেণ্টত জনাব, মই আপোনালোকৰ প্ৰতিটো আনচাৰ দিবলৈ চেষ্টা কৰিম।